৯৯টা কুকুৰ ভোকে মোৰ পিছত। আৰু চাপি হেনালি পিছফালে লাও চুৰ কৰিবলৈ। নমস্কাৰ কলিজাসকল, স্বাগতম জনাইছো আমাৰ অন্যতম ভিডিঅ'ৰ মাজলৈ। আজি আমি কথা পাতিম এটা চেৰা পাগলৰ ওপৰত। তো তোমালোকৰ পেনত চিয়াহী কম থাকিব পাৰে, ইয়াৰ গাত কেলা তাতকৈ বেছি চিয়াহী পাই যাব। গম পাইছে যে আমি কাৰ ওপৰত কথা পাতিম। যদি গম নাই পোৱা চাইডৰ স্ক্ৰীণত চোৱা, এইটো কেলা এইটো কেলা কৈছো নহয়, তাৰ হাঁহিটো চোৱা, ছোৱালীতকে বেছি কেলা হিজিৰাহে পগলাক কৰিব। ধেৎ ৯৯টা কুকুৰ ভোকে মোৰ পিছত। আৰু চাপি হেনালি পিছফালে লাও চুৰ কৰিবলৈ। সেইদিনা বোলে তোমাৰ ব্ৰেকআপ হওঁতে মোৰে ভিডিঅ' ষ্টেটাছত লগাইছিলা। চাহ কেলা নিচিনা ইমান আমাৰ বেয়া দিনো অহা নাই, ভিডিঅ' আমি ষ্টেটাছ লগাব চাগে কেলা নিব্বা নিবি কেইটা, গম পাইলি আমাক তেনেকুৱা নেভাবিবি। अबे साले जो माफ करना, मैं जो उससे मैं इधर उधर निकल जाता हूँ। ৯৯টা কুকুৰ ভোকে মোৰ পিছত। তুমিও ভোকা, ১০০টা হৈ যাব। बस्ती का लड़का सेलिब्रिटी बन गए चल रहे सब लोग, गाली सुनने का तुमको लेकिन गाली सब लोग। আবে হেতি 2 ছেকেণ্ড কথা কৈ 20 ছেকেণ্ড বেকগ্ৰাউণ্ড মিউজিক দি নিজকে চেলিব্ৰিটি বুলি কয়। আবে আচুৰ্য দাহঁত, জুবিন দাহঁত তেতিয়াহ'লে লেটিং চফা কৰা নেকি বি কেলা, নিজকে চেলিব্ৰিটি বুলি নকবি। মই ১০০০জনৰ প্ৰিয় হ'ব নিবিচাৰোঁ, মাথো এজনৰহে প্ৰিয় হ'ব বিচাৰোঁ। তেনেকৈ কৈয়ে পাগলিয়ে বা দি গ'ল। খাই তোক বা দিয়ে গৈছে, মই হোৱাহেঁতেন কেলা বৰগছ দি গ'লোহেঁতেন। আজি ভিডিঅ'টো ইমানটোলৈকে আছিলে। তোক ভাল লাগিলে লাইক এটা কৰিব, লগৰখিনিৰ লগত শ্বেয়াৰ কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যোন নতুন আহিছে। তো বাই গাইছ, নেক্সট ভিডিঅ' আহিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিব প্লিজ, বাই।